সম্পৰ্ক মমৰ দৰে হোৱা উচিত নহয় যে কোনোৱে জুই জ্বলালে গলি যাব। বৰঞ্চ সম্পৰ্ক ইটাৰ দৰে হোৱা উচিত, কোনোৱে জুই লগালে যেন আৰু অধিক কঠিন হৈ যায়। ফল দিব নোৱাৰিলেও নেকাটিব পুৰণি গছ, গৰমৰ দিনত ছাঁটো দিব। একেদৰে মা দেউতা বৃদ্ধ হ'লে অৱহেলা নকৰিব, একো দিব নোৱাৰিলেও আশীৰ্বাদ দিব। আপুনি শুনা সকলোবোৰ কথা সহজতে বিশ্বাসত নল'ব, কিয়নো সঁচাতকৈ মিছা কথাবোৰ অতি দ্ৰুত গতিত বিয়পি পৰে। কোনোৱে কয় সংসাৰ সুখৰ হয় ৰমণীৰ গুণত, আন কোনোৱে কয় সংসাৰ সুখৰ হয় ভাল উপাৰ্জনৰ ফলত। আচলতে সংসাৰ সুখৰ তেতিয়াহে হয় যদিহে স্বামী স্ত্ৰীৰ মাজত শীতল বুজাবুজি, প্ৰকৃত শ্ৰদ্ধা, বিশ্বাস আৰু ভালপোৱা থাকে। এজন পুৰুষ ইমান বেয়া নহয় যিমান বুলি তাৰ পত্নীয়ে ভাবে, আকৌ এজন পুৰুষ ইমানো ভাল নহয় যিমান ভাল বুলি তাৰ মায়েকে ভাবে। এজন পুৰুষ আচলতে কেনেকুৱা এই বিষয়ে মাথো 70% তাৰ বন্ধুৱে জানে, বাকীখিনি অজ্ঞাত। কিন্তু প্ৰকৃত পুৰুষ এজনে সদায় সংসাৰখন সুখৰ কৰি ৰাখিব বিচাৰে। জীৱনটো হাঁহি ধেমালিৰে কটাবলৈ বেছি একো প্ৰয়োজন নাই, নিজক বুজি পোৱা এজন কাষত ৰাখিব পাৰিলেই হ'ল। এগৰাকী পুৰুষক তেতিয়াই ভাগ্যৱান বুলি কোৱা হয় যেতিয়া তেওঁক ভৰসা কৰি এগৰাকী সৎ নাৰীয়ে তেওঁৰ কাষত থাকি নিজকে সুৰক্ষিত বুলি ভাবিব পাৰে। এগৰাকী ব্যক্তি দুটা কাৰণত সলনি হয়। 1 নম্বৰ, যদি তেওঁৰ স্বপ্নবোৰ পূৰণ হয়, অথবা 2 নম্বৰ, যদি তেওঁৰ স্বপ্নবোৰ মৰহি যায়। স্বাৰ্থপৰ লোকে কেতিয়াও কাৰো দুখৰ ভাগ নলয়, তেওঁলোকে সদায় সুখৰ ভাগ ল'বলৈহে অপেক্ষা কৰি থাকে। সম্পৰ্কৰ মাজত যেতিয়া জেদভাৱৰ উদ্ভৱ হয় তেতিয়া দুয়ো জয়ী হয়, কেৱল সম্পৰ্কটোহে হেৰাই যায়।